বাহৰ মূৰা বগৰীৰ গুৰা এটা যে আছিল বুঢ়া। হেল্ল' কওঁ ন তাকে ভাবছো ৰ ভাই, আগালে বোলে মাষ্টৰে বহিও দিব, একো লিখা নাই পৰীক্ষাত মই নাজনো দে আৰু কি হয়। তই বিশ্বাসে নকৰা, কালি বহি দিলে গম পাবি দেই। লিখিবই পৰা নাই মই, কবাৰ কিবা লিখি থৈছো। কব নম্বৰ পালি কুব্ব বাচা মাষ্টৰে। থুই ফোন ৰাখ, এনাই মৰছি কিবা টেনচনত। ই আৰু পকা লগা জ্বলা জুইত ঘূৰি ঢালিব আহিছে। তোৰতো পৰীক্ষা ফাটা ফাটি হৈছে, পাৰ্টি দিবা লাগব কিন্তু দেই আমাক। খগেন আমাকো খুৱাব লাগব পাৰ্টিত, আৰু আমাক নাম থকা নাথাকিবি। ব্ৰইলাৰ খোৱালি নহব কিন্তু, খাই মাৰিব লাগব। এই পাগলা হাত, পৰীক্ষাত পাছে কৰো নাই তাৰে ঠিক নাই, পাৰ্টি লাগে খচ্চৰাটো। দে হ'ব দে, সেই মাষ্টৰ এবাৰ হৈছে ইয়াৰ। মোৰ নমন দেৰি হলেই দেই, তাতে ইমান হাল্লা কিয় কৰি থাকিব লাগে তহঁতে? ইমান ডাঙৰ হৈছে লাজ নাপা? তহঁতৰ কথা বতৰা পতা হ'ল যদি ক্লাছ আৰম্ভ কৰো না মই। কৰক ছাৰ, কৰক। পিছে তহঁতৰ যোৱাকালি পৰীক্ষা কেনে হ'ল? ছাৰ ফাটা ফাটি। বঢ়িয়া। পিছে তহঁতৰ কেনে হ'ল? ছাৰ লিখছো অলপমান, সেই পাছ কৰিব লাগে। আৰু খগেন কি কৈছা? ছাৰ ময়ো নিলিখাকে অহা নাই দিয়ক, ৰচনা কালি 3 পেজ লিখছো, সেই বঢ়িয়া হৈছে পৰীক্ষা। চালা হাৰামি কালি কি কৈছিলি, একো পাৰা নাই বুলি কৈছিলি নে নাই? তে 3 পেজ কিনকে লিখলি হা? ধেই কিনকে লিখছো মই জানো, সেই পেপাৰ দেখা পাই মাথা গৰম হৈ গৈছে। সেই লগত যিকেইটা পুৰিয়া লৈ আছিলো এটা কব নপৰিলাক, সেই নিজে মানে লিখছো আৰু কবাৰ কিবা। সেই বহি থাকলে গম পাবি। কি মেলত পেট হৈছে ক্লাছত? পৰীক্ষা কৰিছা সেই, আৰু এতিয়া কথা পতাত চাবা। নহয় ছাৰ, সেই যোৱাকালি মোৰ কলম এটা লৈ গৈছিল, সেইটোৱে আজি আনছি না সুধিছো। সেইগিলা বাদ দি এতিয়া খগেন ইফালে চন্দ্ৰ উঠিয়া। সেই কি ছাৰ পৰীক্ষাটো ভাল হৈছে মোৰ, সেইকাৰণে কিবা পুৰস্কাৰ চুৰস্কাৰ দিব নেকি? চুপ বুৰ্বক, কি লিখছা এগিলা? ভাব বলা লিখাটো কি লিখছিলি মাতচোন একবাৰ। ঠিক আছে। ভাব বহলাই লিখা। হস্তিৰো পিছলে পাও, সজ্জনৰো বুৰে নাও। হস্তি এবিধ জলচৰ প্ৰাণী, ই সদায় পানীৰ তলত থাকে। সেই মাজে মাজে ওপৰলৈ উঠি আহে আৰু পানীৰ তলত ডুবি যায়। হয় নেকি? এইবাৰ ৰচনাখন মাতচোন কি লিখছা। ঠিক আছে ছাৰ। ৰচনা, বিষয় হ'ল মহাত্মা গান্ধী। সেই মহাত্মা গান্ধী ধুতি মাৰি ঘূৰা এজন মানুহ আছিল। তেওঁ এসময়ত ভাৰতক ব্ৰিটিছৰ হাতৰ পৰা স্বাধীন কৰিছিল। সেই মহাত্মা গান্ধীৰ 2খন ঠেং, 2খন হাত, 2টা কাণ আৰু 2টা চকু আছিল। তেওঁৰ নেজ নাছিল। সেই মহাত্মা গান্ধীৰ মূৰত চুলি খুব কম আছিল। তেওঁ য'তে গৈছিল লগত এটা লাঠি লৈ ঘূৰি ফুৰিছিল। সেই মহাত্মা গান্ধীৰ এযোৰ চশমা আছিল, চশমাযোৰত 2ডাল ঠাৰিও আছিল। মহাত্মা গান্ধীক বৰ্তমান আমাৰ নোটবোৰত দেখা যায়। পুলিচ ষ্টেচনতো মহাত্মা গান্ধীৰ ফটো থাকে। মহাত্মা গান্ধীৰ পেন নাছিল, সেয়েহে তেওঁ ধুতি মাৰি ঘূৰি ফুৰিছিল। ছাৰ কি হ'ল আপোনাৰ? চলি ইয়াত আহে, কিবা হ'ল ছাৰৰ? ছাৰ আমাক এনকে ইথে নাচব আপুনি, আমাক কোনে পঢ়াব হা?